সকললৈ আন্তৰিক শুভেচ্ছা থাকিল ঈদৰ কাৰণে। ঈদ মুবাৰক, অল অফ ইউ। মুবাৰক, ঈদ মুবাৰক। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। ৰুহিছ ব্লগলৈ আপোনালোকক জনাইছোঁ পুনৰবাৰৰ বাবে স্বাগতম। প্ৰথমতে মোৰ তৰফৰ পৰা আপোনালোক সকলোলৈ ঈদৰ আন্তৰিক শুভেচ্ছা থাকিল। তো একদম আৰ্লি মৰ্ণিঙত মই উঠিছোঁ। এতিয়া 3:34 বাজে। এতিয়া আজান দিছে, ফজৰৰ আজান দিছে। এতিয়া ফজৰৰ নামাজ পঢ়িব লাগিব। তো এতিয়া মই নামাজটো আদায় কৰি আছোঁ, ফজৰৰ নামাজ। তো এতিয়া নামাজ পঢ়া শেষ হ'ল। এতিয়া মই অলপ কোৰাণ শৰীফ পঢ়িম। বিসমিল্লাহির রহমানির রহিম। ইজা জুলজিলাতিল আরদু জিলজালাহা ওয়া আখরাজাতিল আরদু আসকালাহা ওয়া ক্বালাল ইনসানু মা লাহা ইয়াওমাইযিন তুহাদ্দিসু আখবারাহা বিআন্না রাব্বাকা আওহা লাহা ইয়াওমাইযিন ইয়াসদুরুন নাসু আশতাতা লিউরা আমালাহুম ফামান ইয়ামাল মিসকালা ذرة خيرا يره ومن يعمل مثقال ذرة خيرا يره। মোৰ কোৰাণ পঢ়া শেষ হ'ল। এতিয়া মই জাইনামাজটো উঠাই থৈ দি আছোঁ। আৰু মোৰ ঘৰৰ পৰা দেউতাই আৰু মোৰ মানুহজনে মছজিদত গৈছে, আৰু বহুতো মানুহ গৈছে মছজিদত। সিহঁতৰো উভতাৰ সময় হৈছে আৰু সিহঁতে আহি আছে। অলপ অলপ দেখা যায় আছে, একদম আৰ্লি মৰ্ণিংটো, সেইকাৰণে বেছি দেখা নাযায়, তথাপি অলপ অলপ দেখা যায় আছে আহি আছে। তো এতিয়া মই মেহেন্দি লগাই আছোঁ। আগতে মেহেন্দি লোৱাই নাছিলোঁ, এতিয়াই মেহেন্দি লগাই আছোঁ। তো কেনে হ'ল মোৰ মেহেন্দি লগোৱা আপোনালোকে কমেণ্টত জনাব। যিখিনি পাৰোঁ সেইখিনিয়ে লৈছোঁ, মই নিজে হাতে লৈছোঁ। মই মোৰ হাতত এই নেহা মেহেন্দিটো লগাইছোঁ। মোৰ ওচৰত এই নেহা মেহেন্দিটোৱে বহুত ভাল লাগে, কাৰণ এইটো হাতত লগোৱাৰ লগে লগে একদম হাতত লাগি যায়, বেছি সময় নালাগে। মেহেন্দি অলপ সময় ৰখাৰ পাছত মেহেন্দিটো শুকাই গৈছে। এতিয়া মই মেহেন্দিটো হাতেৰে টানি টানি উঠাই আছোঁ। এইটো পানী দি ধুলে মানে একদম পিছলা হৈ যায়, লেতেৰা হৈ যায় হাতখন। সেইকাৰণে শুকোৱাৰ পিছত মই একদম টানি টানি উঠাই আছোঁ। এতিয়া মোৰ মেহেন্দি উঠোৱা শেষ হ'ল। আপোনালোকে চাওক, এয়া একদম চাফা হৈ গৈছে, উঠাই শেষ দিছোঁ। আৰু এইফালে এয়া মোৰ ভণ্টিক মেহেন্দি লগাই দি আছোঁ। তো মই নিজে হাতে দি আছোঁ। কেনে হ'ল, বেয়া হ'লে একো নক'ব, কিন্তু মই যি পাৰোঁ সেইখিনিয়ে দিছোঁ। আৰু এয়া চাওক, আমাৰ ঘৰত ঈদৰ দিনাই ফুল ফুলিছে, আৰু ইয়াৰ গোন্ধই আমাৰ চৌপাশটো একদম আমোল মোলাই দিছে। আৰু এটা ফুল ফুলিছে সেইফালে, আপোনালোকক দেখাই আছোঁ, এয়া চাওক। আৰু মই এইপিনে ঘৰৰ সন্মুখ বা অলপ মানে চাফা কৰি আছোঁ। আৰু এইফালে দেউতাই বজাৰলৈ যাই আছে মাংস কিনাৰ বাবে। স্কুটি লৈ যাই আছে দেউতাই। আৰু আমি ঘৰতে এনেই চাই বনাই আছোঁ, কাৰণ ঈদত চাহটো স্পেচিয়েল হয়। আৰু বহুত কিবা কিবি বনাইছোঁ, সেইখিনি মই মানে ভিডিঅ' কৰা নাই, ভিডিঅ' ক্লিপ লোৱাই নাছিলোঁ। আৰু এইপিনে দেউতাই আহি গ'ল মাংস লৈ বজাৰৰ পৰা। গাইজ, মই এতিয়া একদম ৰেডি হৈছোঁ এতিয়া ঈদৰ চালামি লোৱাৰ কাৰণে। এতিয়া নামাজ পঢ়িবলৈ যাব। আমাৰ ইয়াতে 8:30 পৰা ঈদৰ নামাজ পঢ়িব, ঈদগাহত যাব। এতিয়া দেউতা ওলাইছে, তো এতিয়া মই চালামি ল'ম। তো আপোনালোকে চাই থাকক কোনে কিমান টকা দিয়ে মোক। তো সেইফালে ভণ্টিয়ে ৰেডি হৈ আছে, ঈদত যাব, তো যাবই। আৰু মই এনেই ড্ৰেছ পিন্ধিছোঁ, গা পা ধুই কিনে। এতিয়া আঙুঠি পিন্ধিছোঁ, এয়া চাওক, ঈদৰ কাৰণে ঈদ বুলি লৈছোঁ। আৰু দেউতাই এতিয়া ওলাইছে, এতিয়া পইচা ল'ম। তেতিয়া দেউতাই চবকে ঈদৰ মুবাৰকবাদ জনাই দিব। ঈদ মুবাৰক সকলোলৈ আন্তৰিক শুভেচ্ছা থাকিল ঈদৰ কাৰণে। ঠিক আছে, এতিয়া দেউতাই চালামি দিব, মই আগতে চালামটো জনাই লওঁ। তো এইটো দিলে দেউতাই মোক, এতিয়া যাব নামাজ পঢ়াৰ কাৰণে। আৰু এইফালে ভণ্টিক দিলে। ঈদৰ মুবাৰকবাদ জনাই দিয়া চবকে। ঈদ মুবাৰক, অল অফ ইউ। দেউতা আগতে গৈছে, এতিয়া এফালে যাই আছে ঈদৰ নামাজ পঢ়াৰ কাৰণে। যোৱা হ'লে
আসসালামু আলাইকুম। আৰু এয়া চাওক মাইনাহঁতে একদম পৰি ড্ৰেছ পিন্ধি সাজি কাজি একদম যাই আছে ঈদগাহৰ ফালে ফূৰ্তি কৰি। আৰু আমাৰ গাঁৱৰ মানুহকেইজনে যাই আছে ঈদগাহৰ ফালে নামাজ পঢ়িবলৈ। এয়া চাওক মই জুম কৰি দেখাই আছোঁ, যাই আছে আৰু বহুত মানুহ গৈছে আগতে। আৰু এয়া ঈদগাহত উপস্থিত হৈছে, এইটো মেইন গেটটো আছে, এইফালেদি যাব লাগে ভিতৰৰ ফালে। তো মানুহবিলাকে যাই আছে। এয়া সংগ্ৰহ কৰা ভিডিঅ' মই নিজে কৰা নাই, বেলেগক কৰিব দিছিলোঁ, মানে ভিডিঅ'টো কৰি লৈ আহিছিল। আৰু এয়া চাওক ৰাস্তাটো কিমান ধুনীয়াকৈ সজাইছে। এয়া চাওক বহুত মানুহ আহিছে আৰু আহিবলৈ বাকী আছে, আহিব আৰু। ইয়াতে মানুহবিলাকে আহি একদম কাটাৰত বহি গৈছে নামাজ পঢ়িব। তো তাৰ আগতে কিবা কৈ আছে, সেইখিনি শুনি আছে মানুহে। চাওক এয়া দৃশ্য বহুত ধুনীয়া লাগি আছে। চবে তাৰমানে পাঞ্জাবী বগা আৰু টুপি লৈছে, বহুত ধুনীয়া লাগি আছে। আৰু এইফালে নামাজ পঢ়া শেষ হ'ল। নামাজ পঢ়াৰ সময়ততো আৰু ভিডিঅ' কৰিব নোৱাৰে নহয়, সেইকাৰণে সেই সময়ত ভিডিঅ' কৰা নাছিল। আৰু এয়া উভতি অহাৰ সময়ত ভিডিঅ'। তো চবেই নামাজ চামাজ পঢ়ি ঘৰত উভতি আহিছে। আৰু মই এইফালে নতুন কাপোৰ মানে খুলি এতিয়া ঘৰতে এনে কাপোৰ এটা পিন্ধিছোঁ। তো মোৰ এই লুকটো কেনে লাগিছে আপোনালোকে ক'ব কমেণ্টত নিশ্চয়। আশা কৰিলোঁ ঈদ বুলি সেইকাৰণে পিন্ধিছোঁ, ঘৰত এনে এইবিলাক নিপিন্ধোঁ, তো ঈদৰ কাৰণে পিন্ধিছোঁ। তো কেনে লাগিছে মোৰ এই লুকটো আপোনালোকে কমেণ্টত জনাই দিব। তো ঈদৰ দিনা চবেই হিংসাৰ ভাৱ এৰাই চলি এজনে আনজনৰ ঘৰত যায় আৰু মিলা প্ৰীতিৰে গোটেই দিনটো পাৰ কৰে। তো এতিয়া ঘৰত থাকি মোৰ বহুত গৰম লাগিছে, তো অলপ মই বাহিৰৰ পৰা ফুৰি আহোঁ বলক। এফালে এটা পথাৰ আছে, সেই পথাৰৰ সন্মুখতে যাম। চাওক পথাৰখনৰ ভিউ কিমান ধুনীয়া লাগি আছে। আৰু ৰাতি আৰু বৰষুণ দিছিল, সেইকাৰণে পথাৰখন ধুনীয়া দেখা গৈ আছে। আৰু সেইফালে গৰু এটাই ঘাঁহ খাই আছে। তো চাওক কিমান ধুনীয়া লাগি আছে পথাৰখন। এইফালে আছিল কিবা কিবি, সেইখিনি উঠাই দিছে। আৰু মানুহে চাওক গাড়ী লৈ লৈ ফুৰিব যাই আছে, আমিয়ে ঘৰত থাকিলোঁ। তো আজি ঈদৰ দিনা গোটেই দিনটো আমি ঘৰতে এনে ঈদটো পালন কৰিলোঁ। আজি ক'ৰবাত আমি স্পেচিয়েলি ফুৰিব যোৱা নাই, অহাকালি ক'ৰবাত ফুৰিব যাম, তাৰ ওপৰত এটা ব্লগ হ'ব নিশ্চয়। আজি এনে ঘৰতে ঈদটো পালন কৰিলোঁ। তো আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আকৌ এবাৰ চবকে ঈদ মোবাৰক। তো আপোনালোকে ভালে থাকিব।